Hello guys, welcome to my YouTube channel. So guys, আজি অলপ ভিডিওটো বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। আপোনালোকক আমি ক'ত গৈ আছোঁ, কি কৰি আছোঁ চব দেখুৱাই আছোঁ, চাই থাকক ভিডিওটো। কিন্তু বতৰটো বহুত ঠাণ্ডা হয়, বহুত কুঁৱলী পৰি আছে। এতিয়া ভালকৈ মানে কাপোৰ কানি পিন্ধি লওঁ আৰু গৈ আছোঁ আপোনালোকে চাই থাকিব। ফাইনেলি মোৰ ওলাই হৈ গৈছে। এতিয়া লগৰ দুটা আহি আছে, সিহঁত দুটাৰ কাৰণে ৰখি আছোঁ। সিহঁত দুটা আহিলে আৰু আমি যাম আৰু এতিয়া। চাই থাকিব আপোনালোকক কৈ আছোঁ ক'ত গৈ আছোঁ, কি কৰি আছোঁ, চাই থাকিব আপোনালোকে চলি। ফাইনেলি গাইছ ইহঁতকেইটা আহি পাই গ'লহি আৰু এতিয়া আমি যাওঁ নগাঁৱলৈ। নগাঁৱৰ পৰা মানে অলপ বস্তু আনিব লগা হৈ আছে। কি বস্তু আনিম কি আনিম চব দেখুৱাই থাকিম বাৰু, চাই থাকক। ফাইনেলি গাইছ গাড়ীত বহিলোঁ, এতিয়া আমি নগাঁও গৈ আছোঁ। মানে দোকান খুলিম যে দোকানৰ মানে এটা বস্তু আনিবৰ কাৰণে গৈ আছোঁ। আপোনালোকে চাই থাকিব। এইকেইটা আছে ফাইনেলি গাইজ নগাঁও আহি পাই গ'লোঁ। এতিয়া গৈ আছোঁ আৰু দোকান আহি পাই গ'লোঁ। আহি চাই থাকিব আপোনালোকে, হিচাপ কৰি আছে গাইজ। এয়া আমাৰ মালখিনি যোৱা হৈ গৈছে, এতিয়া পেকিং কৰিব আৰু পেকিং কৰি হ'লে হ'ব আৰু এখন দোকানখন চাই ল'ব এবাৰ। বস্তু লৈ গ'ল, এয়া বস্তু আনিছে, এয়া বস্তু গাড়ীত উঠাইছে আৰু ফাইনেলি গাইজ মানে দোকানৰ যোনটো আলমাৰী হয়, আলমাৰী তাৰ ৰং মাৰি আছে। ফাইনেলি ৰং মাৰি আছে, চাই থাকক। এইকেইটা আলমাৰী দুটা আছে, এটা এখন ৱালত ফিটিং হ'ব, এখন এটা ৱাল এখন ৱালত ফিটিং হ'ব। এয়া ৰং মিস্ত্ৰী। এইফালে এয়া খানা 31ৰ খানাৰ কাৰণে ধৰি লওক এয়া বক্স চক্স ফিটিং হৈ আছে, খানা খাব। আৰু এইফালে ছাইডত এয়া ব্ৰইলাৰ কাটি আছে। অহা কাইলৈ মানে 1 তাৰিখে 1 জানুৱাৰী দিনাখন মানে আমাৰ দোকান অপেনিং হ'ব। সেইকাৰণে আজি ৰাতিৰ ভিতৰতে চব কাম চেট কৰিব লাগিব, চাই থাকিব আপোনালোকে বাৰু। হেল্ল' গাইজ, ফাইনেলি মোৰ দোকানৰ কাম কিবা এটা কৈ দিয়া। নমস্কাৰ। এয়া চাওক, এয়া পিঁয়াজ তেল মছলা মিলাই আছে আৰু এইবোৰ মাংস চাংস চব থৈ দিয়া হৈছে। এইজন আমাৰ ৰান্ধনীজন আৰু এয়া হেৰি হৈ আছে, মাংস বনি আছে।
তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া তুমি মোৰে যে কত জনমৰে মোৰ গুড মৰ্ণিং গাইজ আজি হ'ল নেক্সট ডে আৰু আজি দোকান অপেনিং কৰা হ'ব আৰু তাৰ কাৰণে এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকিব ইয়াৰ লগতে আপোনালোকক নতুন বছৰৰ বহুত বহুত শুভেচ্ছা দিলোঁ হেপ্পী নিউ ইয়েৰ হেল্ল' গাইজ ফাইনেলি আমাৰ দোকান অপেন হৈ গৈছে কিন্তু মই অপেনিঙৰ যিটো ভিডিঅ' হয় সেই ভিডিঅ'টো মানে ক্লিপটো ৰাখিব নোৱাৰিলোঁ আৰু মানে তাৰপিছৰখিনি মই এনেই দোকানখন এবাৰ দেখুৱাই দিছোঁ সদায় কৰি হৈ গ'ল আৰু তাৰপিছত দেখুৱাই দিছোঁ